दा बे समाव जेरैथिंबो बिसायख'थिनि बारा बारगासिनो दं। 44 नं गरेस्वर विधानसभा बियाबनि इउपिपिएल दोलोनि बिसायख'थि फोसावदिं मेल खुंनायाबो थाद'नाय गैयै सोलिगासिनो दं आरो बे समाव बे बाराव इउपिपिएल दोलोनि बिजाथि पबित्र कुमार बर'खौ रायजो राजाया देरहासार खालामनो थाखाय थियारि। 44 नं गरेस्वर विधानसभा बियाबाव इउपिपिएल दोलोनि बिसायख'थि फोसावदिं मेलाव बिटिआरनि बारग' मावफुं सोद्रोमा इउपिपिएल दोलोनि लेङाइ आफादगिरि घनेश्याम दास बिथाङा बिसायख'थि फोसावदिं मेलाव बाहागो लानानै रायजो राजाफोरजों सावरायलायदों। बारग' मावफुं सोद्रोमा घनेश्याम दासआ फोरमायदों दि फैगौ 9 एप्रिलाव ट्रेक्टरनि सावगारियाव इउपिपिएल दोलोनि बिजाथि पबित्र कुमार बर'नो रायजो राजाया गोबां भट होनो थाखाय थियारि होननानै फोरमायदों। ক'ব লগা খুব ভাল লাগিল কাৰণ মই আজি মহৰীপাৰাত আছোঁ। এনেকৈ মই কেইবাখনো মিটিং আজি এটেণ্ড কৰিলোঁ ষ্টাৰ কেম্পেইনাৰ হিচাপে। মই ইউপিপিএলৰ ভাইচ প্ৰেচিডেণ্ট। আজি মই খুব ভাল লাগিছে ইয়াৰ ৰাইজৰ যিটো একতাবদ্ধ পায় তেখেতৰ ভাষ্য তেওঁলোকৰ ৰাইজৰ ভাষণ শুনি মোৰ খুব ভাল লাগিছে। তেওঁলোকে কৈছে তেওঁলোকৰ গাঁৱত এখন আজি মহৰীপাৰাত আহিছোঁ ইউপিপিএলৰ বাদে আমাক কোনো কাম দিয়া নাই বুলি তেওঁলোকে আমাক কৈছে। কিমান সুখ লাগিছে কিমান শান্তি লাগিছে। তেওঁলোকে কৈছে আমাক মডেল স্কুল দিছে আমাক ৰাস্তা দিছে আৰু নামঘৰ দিছে তাৰ এলাবা কি দিব তেওঁলোকে 5 বছৰত আগন্তুক তেওঁলোকে কৈছে কি আমি ইউপিপিএলক ভোট দিম চিন্তা কৰিব লগা নাই শান্তিত থাকিব পৰা আমি একত্ৰিতভাৱে সকলো ভোট তেখেতে আমি ইউপিপিএলক দিয়া হ'ব বুলি ক'লে। তাৰ লগতে মই আৰু সকলো আমাৰ ৰাইজক মই আহ্বান জনাম যেন এইবেলি আমাৰ যেন ইউপিপিএল চৰকাৰখনৰ যে ট্ৰেক্টৰ ছবিৰ ভোট দিব বুলি সকলো মই আহ্বান জনাইছোঁ আৰু সকলোৱে ভোট দিয়ক শান্তি প্ৰকাশ আৰু এই 5 বছৰ কাৰ্যকালত যেনেকৈ অশান্তি সৃষ্টি হোৱা নাই শান্তি হিচাপে গ'ল শান্তি হিচাপে চলি থাকিল এইটো খুব ভাল লাগিছে। কিন্তু 5 বছৰৰ ফ্ৰাম চৰকাৰখন নোহোৱাৰ ফলত লগে লগে আন্দোলন আৰম্ভ হ'ল কাৰণ কোকৰাঝাৰত এৰিয়াত আমাৰ কাৰিগাঁও অঞ্চলত আপোনালোকে নিশ্চয়ভাৱে জানে দেখিছে শুনিছে তেওঁলোকক কাটা মৰা ঘৰ জ্বলাজ্বলিৰ পৰা আৰম্ভ কৰি মানুহ মাৰামাৰি আৰম্ভ হ'ল। ঠিক এইবিলাক ঘটনা আৰম্ভ কৰিলে তাৰ কাৰণে আমি দুখ পাইছোঁ কাৰণ চৰকাৰ এখন হ'লে সকলোৱে শান্তি প্ৰিয় ৰাখিব লাগিব। 26টা জনগোষ্ঠীক যেন সকলোকে সমন্বয় চকুৰে চাই পেলাই তেওঁলোকে সকলোকে আগবঢ়াই নিব লাগিছিল। কিন্তু আৰু যিবিলাক আমাৰ অৰুণোদয় পাব লগা মানুহ আছিল অৰুণোদয় পাই আছিল তেওঁলোকক কাটি দিলে আৰু কিছুমান বৃদ্ধ পেঞ্চন কাটি দিলে তেওঁলোকে এইটো কিন্তু ভুল কাম কৰিছে। তাৰ কাৰণে কিন্তু আমি সকলো ৰাইজে তেওঁলোকক আমি গৰিহণা দিছোঁ। কি ক'ব একলা চলৰ নীতি দিয়ে আপোনালোকে? একলা চলৰ নীতি খুব ভাল লাগিছে কাৰণ আমি কোনো দলৰ লগতে নাই। কাৰণ যদি প্ৰথমতে যি যোৱা ইলেকশ্যনত তেওঁলোকে BPF কৈছিলে কি ইউপিপিএলে বিজেপিৰ লগত এলায়েন্স আছে তেওঁলোকক ভোট দিব নালাগে ঠিক কথা তেওঁলোকে কৈছিলে। সেইকাৰণে তেওঁলোকে আমাৰ কাষ্টৰ মানুহবিলাকে 90% মানুহে BPFক ভোট দিলে। ভোট দি পেলাই তেওঁলোকৰ যোগদান হ'ল 28টা কেন্দ্ৰীয় জিতি গ'ল। কিন্তু এইবাৰ কি হ'ব তেওঁলোকে NDA বুলি কয়। হাগ্ৰামা মহিলাৰ চাৰিটো কোনোদিন নকয় যে আমি BPF তেওঁলোকে আমি NDAহে বুলি কয়। কিন্তু আমি এইবাৰ একলা চলৰ নীতিত চলিছোঁ। আমি কাৰো দলৰ লগতে নাই কোনো পাৰ্টিৰ লগত নাই না আমি BPFৰ লগত এলায়েন্স আছোঁ না BPFৰ লগত না বিজেপিৰ লগত না অন্য লগত আমি কংগ্ৰেছৰ লগত আমি কাৰো লগত এলায়েন্স নাই একলা চলৰ নীতিত আছোঁ। সেই গতিকে সকলোকে আহ্বান জনাইছোঁ যেন আমি একলা চলৰ নীতিৰ যিটো আমাৰ কেণ্ডিডেট আছে সকলোকে যেন সকলো ট্ৰেক্টৰ ছবি ভোট জয়িত্ব আশা ৰাখিছোঁ। আৰু কাৰণ কাষ্টৰ সকলো জনগোষ্ঠীক মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে আমি BPFক বা বিজেপিৰ লগত কোনো লগত আমি জড়িত নাই। সেই গতিকে আপোনালোকে চিন্তা কৰিব লগা একো নাই। কি ক'ব গৰেশ্বৰৰ সমূহ ৰাইজক মই আহ্বান জনাইছোঁ যে এইবাৰ আমাৰ পবিত্ৰ বৰক যেন যিকোনো প্ৰকাৰে ট্ৰেক্টৰ ছবি ভোট দি জড়িত কৰিবলৈ আশা ৰাখিছোঁ আৰু সকলোৱে মই আহ্বান জনাইছোঁ সকলোৱে যেন ট্ৰেক্টৰ ছবিত ভোট দিয়ে। অ'কে।